মোৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি মানে মই মামাহঁতৰ ঘৰত আহিছোঁ, সেই মামাহঁতৰ ঘৰৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মানে আমাৰ আইতাই পথাৰৰ পৰা কচু আনিছিল, ক'লা কচু। সেই ভাবিলোঁ আপোনালোকলৈ ক'লা কচুৰ ৰেচিপি এটা আগবঢ়াওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এইজনী আমাৰ আইতা। আইতা কওক এইবাৰ। আইতাই মানে কচু আনিছিল ন পথাৰৰ পৰা? পথাৰৰ পৰাতো কচু আনিছোঁ। আৰু কওক এইবাৰ। আৰু কি ক'ম, ক'ব লগা কথা আৰু কি ক'ম হয়নে? কচু আনিছোঁ, আজি যে ৰন্ধা বঢ়া কৰিব আপিকেইটাও আছে। আজি খাদ্যখানতো আমাৰ আৰু বেলেগ হৈ যাব আৰু আজি। সেই আৰু গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। মই ক'লা কচুখিনি লৈ লৈছোঁ, এতিয়া এইখিনি ভালদৰে চেলাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। ইয়াত মানে এক মুঠাতকৈ বেছি হ'ব আৰু লৈ লৈছোঁ। আৰু এতিয়া মানে কচুখিনিৰ বাকলিখিনি গুচাই লওঁ। মানে কচুৰ বাকলি গুচালে হাতত ধৰে ন, তাৰ বাবে মানে মিঠাতেল সানি লওঁ। আপোনালোকে এনেদৰে ল'ব পাৰে। মানে ক'লা কচুৰ বাকলি গুচালে যদি আমাক হাতত ধৰে, সেই মানে আমি অলপ যদি মিঠাতেল ঘঁহি লওঁ হাতখনত, তেতিয়া মানে নধৰে। যোগাৰ কৰি লৈছোঁ, কচুখিনি ভালদৰে মানে এৰাই ধুই আনিছোঁ। মানে বেছি মানে সৰুকৈ কুটা নাই আৰু ডাঙৰকৈ ৰাখিছোঁ। এনেও মানে কেৰাহীত দিয়াৰ লগে লগে ই পটককৈ সিজিয়ে যাব। তাৰপিছত এয়া লৈছোঁ মছলা মানে জিৰা, ধনিয়া, জ্বলা গোটেইখিনি মিক্স কৰি লৈ লৈছোঁ। আৰু এয়া মচুৰ দাইলো 4 চামুচমান লৈ লৈছোঁ। এয়া নিমখ, হালধি আৰু এয়া বুট। মানে বুট আপোনাৰ মানে মোৰ হাতখনেৰে মানে এমুঠি হৈছে আৰু এইখিনিয়ে দিলে হ'ল। মানে কচু আপোনালোকৰ কচুৰখিনি চাই সামগ্ৰীখিনি যোগাৰ কৰি ল'ব। মোৰ এইখিনি কচু আছে, মানে এনেও এইখিনি যেতিয়া কেৰাহীত বহাই দিম, মানে এইখিনি মানে পটককৈ জহি যায় ন কচুটো, অলপ মানে হৈ যাব। সেই অনুপাতে মানে মই সামগ্ৰীবিলাক যোগাৰ কৰি লৈছোঁ। আৰু এয়া হৈছে আদা নহৰুৰ পেষ্ট। আদা আপোনাৰ সৰু চাইজৰ এটুকুৰ আদা দিছিলোঁ, আৰু ডাঙৰ চাইজৰ এটা নহৰু, আৰু এয়া ডাঙৰ চাইজৰ পিঁয়াজ এটা, আৰু জ্বলা 3টা জ্বলা ফালি লৈছোঁ। এইখিনি এতিয়া হৈ গ'ল। আমি এতিয়া পাকঘৰলৈ যাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আজি চৌকাতে বনাম, কেৰাহীটো বহাই দিছিলোঁ, গৰম হৈছে। এতিয়া ইয়াত মই মিঠাতেলটো দি লওঁ। মানে মিঠাতেলৰ বটলটোত মানে তেলটো ভৰাইছিলোঁ যে, হয়তো পানী আছিল চাগে, সেইকাৰণে মানে এনেকুৱা হৈছে। মই ইয়াত কাটি থোৱা পিঁয়াজখিনি দিম, পিঁয়াজ আৰু জ্বলাখিনি। মানে আমাৰ গেছতে যিহেতু বনোৱা যায়, চৌকাত তেনেকৈ বনোৱা নহয়, কেতিয়াবাহে বনোৱাওঁ। আজি ভাবিলোঁ চৌকাতে বনাওঁ। মানে এইবিলাক বস্তু চৌকাত বনালে বেছি টেষ্টি উঠে আৰু। এতিয়া পিঁয়াজখিনি ভালদৰে ভাজি লওঁ। তাৰপিছত ইয়াত হালধিখিনি দি দিওঁ। হালধি এইখিনি দি দিছোঁ, আৰু আধা চামুচমান দি দিলোঁ। বাকী মছলাখিনি অকণমান পিছত দি আছোঁ। ভালদৰে পিঁয়াজখিনি অকণমান ভাজি লওঁ। চাই থাকক আপুনি। এয়া দেখিছেনে, পিঁয়াজখিনি ধুনীয়াকৈ ভজা গৈছে। ইয়াত এতিয়া আমি আদা নহৰুৰ পেষ্টটো দি দিওঁ। কচুখিনি দি দিওঁ। এটা কথা মন কৰিছেনে আপোনালোকে, মানে মই কচুটো এক্সট্ৰাকৈ বইল কৰি লোৱা নাই, একেবাৰে ভাজিয়ে লৈছোঁ। কিছুমানে মানে বইল কৰি লয়। আচলতে মানে কচুৰ পৰিমাণে আমি কচুত আইৰণ পাওঁ। যদি মানে আমি বইল কৰি লওঁ, তেতিয়া মানে ইয়াৰ পৰা আইৰণটো গুচি যায়। বইল নকৰাকৈ মানে নধৰে। কিছুমানে কয় যে বইল নকৰিলে মানে কচুটো ধৰে বুলি কয়। মানে ঘৰত এনেকৈ বনাব জানিলে আচলতে কচুটো বইল নকৰিলেও একো নাই। এইখিনি অকণমান ভাজিব লাগিব, 2-3 মিনিটমান ভাজি লওঁ। এয়া দেখিছেনে আপোনালোকে, মানে কচুখিনি ধুনীয়াকৈ জহি যাবলৈ ধৰিছে। আৰু এতিয়া ইয়াত আমি দালিখিনি আৰু বুটখিনি দিব পৰা হৈ গৈছে, দি দিওঁ।
এয়া দালিখিনি দি দিওঁ এতিয়া ইয়াৰ ওপৰত। আপোনালোকে দালি দিলেও হ'ব বা বুট নিদিলেও কথা নাই, মই দুয়োটাই দি দিলোঁ আৰু আপোনালোকে দালিও দিব পাৰে বা বুটো দিব পাৰে। এতিয়া আৰু অলপ সময় ভাজিব লাগিব, মানে ধৰিছে তথাপি আৰু অকণমান সময় আমি ভাজিব লাগিব। তাৰ বাবে মই ঢাকনিখন দি দিওঁ। এতিয়ালৈ মই পানী দিয়া নাই আৰু নিমখটো দিয়া নাই, নিমখটো পিছত দিম, মানে এতিয়া নিমখটো দিলে গম নাপায় ন, বস্তুটো মানে জৰিব আছে আৰু সেই মানে ঢাকনিখন দি দিম। অলপ সময় ঢাকনিখন দি দিব। ধুনীয়াকৈ জৰি গৈছে। মই এতিয়ালৈকে পানী দিয়াই নাছিলোঁ। এতিয়া ইয়াত নিমখটো দি লওঁ। নিমখ আৰু আধা চামুচমান দি দিছোঁ আৰু এইখনতে। এতিয়া মছলাখিনি দি দিওঁ। মছলা গোটেইখিনি মিক্স হৈছিল। মই আধা চামুচ লৈছোঁ আৰু অকণমান দি দিওঁ। প্ৰায় হ'বই আৰু অলপ সময় ভাজি লওঁ। আমাৰ হৈ গৈছে প্ৰায়, এতিয়া আমি নমাই থ'ব পৰা হৈছোঁ আৰু ধুনীয়াকৈ দেখিছেনে সিজি গৈছে। আৰু মই অলপো পানী দিয়া নাই, পানী নিদিয়াকৈ ধুনীয়াকৈ সিজি গৈছে আৰু এইখিনি নমাই লওঁ। তাৰপিছত আপোনালোকক দেখাইছোঁ। আজি আমাৰ কচুৰ ভাজিখন ৰেডি হৈ গ'ল। আপোনালোকক দেখালোঁ, কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু আপোনালোকেও এনেদৰে বনাই খাবচোন, বহুত ধুনীয়া লাগে। মানে কিছুমানে কচুটো বইল কৰি লওঁ, মই আজি বইল কৰি লোৱা নাই। মানে বইল কৰিলে আপোনালোকক কৈছে যে কচুত যিটো আইৰণ থাকে সেইটো গুচি যায়। সেয়ে আপোনালোকে এনেদৰে বনাই খাবচোন, মানে উপকাৰী বস্তু হয়, এইবিলাক খাব লাগে। আপোনালোকে খাব। আৰু ভিডিঅ'টো মোৰ যদি ভাল পাইছে তেতিয়াহ'লে কমেণ্টত মোক জনাব। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পাইছে। এইটো আমাৰ মামাহঁতৰ সন্মুখতে মন্দিৰ। ইয়াত মানে মামীহঁতে নাম ধৰিব নেকি, এয়া নাগৰা বজাই আছে, মানে নতুনকৈ আনিছে, নাগৰা ৰিহাৰ্চেল কৰি আছে। সেয়া আৰু মন্দিৰটোত মানে আমি সৰু থকাৰ পৰা ইয়াতে আহিলে চাকি তাকি দিয়া হয়ে, তাকে আপোনালোকক দেখাই দিলোঁ। আপোনালোকক আজি মই কচুৰ ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাইছে। আৰু আমাৰ মামাহঁতৰ সন্মুখৰ মন্দিৰটো আপোনালোকক দেখাই দিলোঁ। যদি মোৰ ভিডিঅ'টো চাই আজি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো এৰিছোঁ আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।